Guys, welcome to my YouTube channel Arfaz Vlog. तो আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি হল আমাৰ 31 তাৰিখ 12 মাহ 2022। তো আজি মানে মই পুৱা উঠি হেনে চাওঁ যে বাহিৰত এনেকুৱা মানে কুঁৱলী পৰি আছে। তো আপোনালোকে দেখিলে ক'ব এনেকুৱা মানে কি হৈছে এতিয়া মানে 9টা মান বাজি আছে হপাই মানে 9টা বাজব আৰু মানে মই 8টা মানত উঠিছো মানে এনেকুৱা কুঁৱলী এতিয়াও তেনেকুৱা কুঁৱলী পৰি আছে। তো আপোনালোকক অলপ দেখুৱাম কেনেকুৱা কুঁৱলী পৰি আছে আপোনালোকে চাব। তো গাইজ বলক আজি মানে তো গাইজ চাব পাৰে ইমান কুঁৱলী মানে চাব পাৰে ইমুখেও মানে বহুত কুঁৱলী আছে, ইমুখেও বহুত কুঁৱলী আছে আৰু আমাৰ ৰাস্তাটো দেখাই নাপায় একেবাৰে আৰু ইমুখেও আপোনালোকৰ কুঁৱলী বহুত আছে মানে সেইখিনিৰ পৰা এইখিনি দেখা নাপায় বহুত আৰু মানে বহুত কুঁৱলী পৰিছে আজি। বছৰৰ শেষ দিন না সেইকাৰণে কুঁৱলী পৰিবই। বাকী আৰু ইমুখেও চাব পাৰে সেই ঠাণ্ডাত মানে কুঁৱলীত কাম কৰি আছে, এখেতৰে কিমান কষ্ট হৈ আছে, আমাৰ কিমান ভাল। তো গাইজ আপোনালোকে নিশ্চয় দেখা পালে কেনেকুৱা কুঁৱলী। তো এনেহেনে আৰু মানে কি কৰিম, এইটো প্ৰথম হৈছে মাত্ৰ আৰু আছে এদিন। তো বাকী এইবিলাক বাদ দিওঁ। তো আজি মই ভিডিঅ'টো মানে 31 তাৰিখত বনালোঁ, ভাবিলোঁ পাৰোঁ যদি মই তাৰমানে সন্ধিয়া আহি বহুতে পিকনিক খাই বহুত। মই তাৰমানে কেইদিনমান আগতে এটা হেৰি দিছিলোঁ, কমিউনিটি পোষ্ট দিছিলোঁ, তাতে সুধিছিলোঁ যে কোন তাৰিখে ভিডিঅ' দিম, মানে 31 তাৰিখে দিম না 1 তাৰিখে দিম না 2 তাৰিখে। তো বেছিভাগ ভোট আমি 1 তাৰিখতে পাইছোঁ। তো 1 তাৰিখতে ভিডিঅ' দিম বুলি ভাবিছোঁ, কিন্তু কি মানে কেনেকুৱা পৰিস্থিতি হয় চাওঁ। যদি হয় তেনেহ'লে আজিয়ে বনাই দিওঁ আৰু যদি নহয় তে আপোনালোকক অহা বছৰত লগ পাম মানে জানুৱাৰী 1 তাৰিখ। তো 2023 জানুৱাৰী 1 তাৰিখে ভিডিঅ'টো যদি আজি নহয় তেনেহ'লে 2023 জানুৱাৰী 1 তাৰিখে মই দি দিম। তো আপোনালোকে সকলোকে মোৰ নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব চেনেলটো। তো আজিৰ পৰা ভিডিঅ'টো বনাওঁ 31 তাৰিখ আজি। তো আজিৰ পৰা ভিডিঅ'টো বনাই যিখিনি মানে হয় গোটেইখিনি দিম আৰু এটা ভিডিঅ'তে ভাবিছোঁ। মানে মোৰো মানে এইকেইদিন ভিডিঅ' দিব পৰা নাই, মানে সময় মিলা নাই, পৰীক্ষা চলি আছিল। তো HS ফাৰ্ষ্ট ইয়াৰৰ প্ৰি ফাইনেল চলি আছিল, তো সেইকাৰণে দিব পৰা নাই আৰু। এতিয়া আজি কি হয়, আজি যিখিনি হয় হয়তো আজি দিব পাৰোঁ, কালি দিব, যদি আজি বেছি নহয়তো কালি মিক্স কৰি দিম। কেনে খবৰ পাতি ইদি আছে আমাৰ অদ্ভুত ফুটা মানুহবিলাক ইয়াৰে ঠিক কৰি আছে। ইদি এনেকৈ আকৌ ওলাই যাব পাৰি, আপোনালোকে যাব পাৰে। সেয়া ফুটা কি ডাঙৰ ফুটা দেখছা না আপোনালোকে, ইদি শিয়াল সোমাব পৰা ফুটা আছে। তো এতিয়া মই অলপ দৃশ্যগিলা চাব আহিলোঁ, এনে দৃশ্য বনাইছে চাচোন গাইজ। মানে কি ক'ম আৰু এই টেণ্ট নহয়, এতিয়া কিবা বেলেগ অদ্ভুত বস্তু হৈ গৈছে। গাইজ পলাই গাইজ চাব পাৰে ধুনীয়া ডাঙৰ ফুটা। গাইজ আশাটো চা না কি সৰু মিনিয়া খাব নাইছে। গাইজ এয়া কাম কৰি আছে গোটেইকেইটা। কেনে লাগিছে আপোনালোকৰ? বান্দৰৰ নিচিনা উঠোৱা জানে, বৈধ্য জানে। আৰু এই টেণ্টৰ কাম চলি আছে গাইজ। কেনে লাগছে গোটেই মাহাৰে পিকনিক খাব আলছা গাইজ? হেপ্পী নিউ ইয়াৰ সকলোকে। হেপ্পী নিউ ইয়াৰ দেই গাইজ। কাজিয়া লাগব হৈছে এই নতুন দিনতো আহোন গাইজ। চাব পাৰে কি বহু কাজিয়া হৈছে, ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी। ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झक जोरी क्यों ना सूरज की किरण आने दे तो गाइस बोलो আমি গেলে পরে খানা চাই হোক। এতিয়া মানে মই ভাবিছোঁ আমাৰ ইয়াতে তাৰমানে বেছি হেৰি নাই, হুলস্থুল নাই পিকনিকৰ। তো ভাবিছোঁ মানে নাইয়ে, ভাবিলোঁ একবাৰ চকচকাত যাওঁ, জাইনাতে চাংগে এনেকুৱা হয়। তো বলক আমি চকচকাত যাই আহোঁ একবাৰ বলক। তো গাইজ এতিয়া মই আহি পালোঁ চকচকাত আহিছে, এটা সিমুখে চাইডত আছে আৰু এটা হ'ল আমাৰ। তো আমাৰতো দেখুৱাই বলক আমি ভিডিঅ'টো
সকাল আরম্ভ করো। তো গাইস এইটো আমার বাচ্চা পার্টি। তো হাই করে দিয়ে একবার হাই ভাইটি। ভাইটি তোমার নামটো কি? লিথা আহমেদ। খানা খাবি না? তে বলক আমি গাইস টেণ্টলৈ আগবাঢ়ো। তো এতিয়া আমি যাম আৰু ইয়াতে। তো গাইস এতিয়া এনেকৈ কৰি যাই আছোঁ আমি, মানে খানা অলপ মানে আগ্ৰাই ইয়াতে হেৰি নহয়। তো গাইস এয়া আমাৰ আণ্টি, এয়া মামা, এয়া আণ্টি, এটা আণ্টি নানি। কি আমি আহিলোঁ ইদি চাওঁ কেনেকুৱা কি বস্তু। গাজৰ আৰু আলু, এয়া পিঁয়াজ আৰু মটৰ, কি চব্জি নানি কেনেকুৱা? কেনে লাগছে? হা হৈছে নেকি আণ্টি? কেনে লাগছে? একদম ধুনীয়া। অঁ বাকী মামাৰ কেনে লাগছে ফিলিংছ? বয়া বয়া নেকি? মাস্ক খুলি দি গান জানা বৈদ্য দাবি দি গৈছে। এয়া হ'ল আমাৰ মাছ আৰু এয়া আমাৰ মাংস, ব্ৰইলাৰ। ব্ৰইলাৰ বুলি কয়, ব্ৰইলাৰ বুলি কয় গাইছ। তাৰপিছত বাকী একো নাই আৰু ইয়াতে, মানে এই চব মোবাইলৰ পাগলা। গাইছ বাকী একো নাই ইয়াতে, মানে এইখিনিয়ে আৰু তাতে ভাত বহাই দি আছে। এয়া মামা চাই আছে, গাজৰ খাই আছে, দেখি আছো আৰু ধুনীয়া লাগছে বুলি। কি লাগছে? ধুনীয়া দে আৰু। তো গাইছ এতিয়া আমি একবাৰ ঘূৰি যাওঁ। গাইছ সিদিনা ঘূৰি আহিলোঁ। বিদি আণ্টি কেনে লাগছে? ধুনীয়া লাগিছে। ধুনীয়া। বোলে কি কি বটি আছে এইলা? কিহৰ কাৰণে? মাংস না মাংগ? মাংস না? বাকী চাহ খালি? কি দি খালি চাহ? বিস্কুট নিমকি। দে আৰু আপু চাহ খাইছা না? ইয়াল্লা কি কয় নাউজুবিল্লাহ আস্তাগফিৰুল্লাহ। তো বাকী আৰু গাইছ এয়ে আছিল আৰু অলপ চলপ। বাকী খানাৰ টাইমত দেখুৱাই আছোঁ আৰু আপোনালোকক। তাতে আহিছোঁ মানে অলপমান হেৰি কৰি আহিছোঁ, মানে অলপ বস্তু ল'ব লগা আছে। তো বস্তুখিনি লৈ যাম অলপমান। তো গাইছ এতিয়া আমি নানাহঁততে আহি পালোঁ। তো মই আহিলোঁ এদি কি ভয় খাইছিল কৈ গ'ল। তো গাইছ এতিয়া মই ঘৰত আহি পালোঁ। এয়া নানা আৰু নানীয়ে টিভি চাই আছে। তো নানি তেজপাত দিব দিছে। গাইছ তেজপাত লৈ ল'লোঁ। এয়া তেজপাত এতিয়া মানে আমি তাতে যাওঁ তেজপাতখিনি লৈ। তো ভাইটিয়া যাওঁ আমি। তো গাইছ আমি তেজপাত লৈ আহিলোঁ। এতিয়া তো গাইছ আমি আহি পালোঁ। এয়া তেজপাত ল ইয়াতে থৈছোঁ। তো গাইছ চাব পাৰে এনেহেন হৈ গৈছে, মানে একেবাৰে মানে ক'বাই নোৱাৰি আৰু, মানে কেনেহেন টাইপৰ হৈ গৈছে দেচোন না। তো গাইছ এনেহেন হৈ গৈছে, মানে আমাৰ খানা চানা চব ৰেডি হৈ গৈছে। এতিয়া আমি অলপ পিছত খাবা, মানে বহুত মানে কি মানে অলপ দেৰিকৈ খাম আৰু ভাবছোঁ। চাওক আৰু মানে তো গাইছ চাব পাৰে এনেকুৱা মানে হেৰি নহয়। गोरी चुलबुली करे जो झकझोरी क्यों ना, सूरज की किरण आने दे मेरे मीत। अब चल जाने दे जो भी बीत, ओ जगह ताने दे उनकी। গাইছ চাব পাৰে নিয়াজ চেয়াৰ পৰি পূৰা মানে কুঁৱলী পৰি এনেকুৱা হেৰি গৈছে, মানে এতিয়া মানে লাইট পূৰা বম হেৰি গৈছে। আপুনি চাব পাৰে এনেকুৱা, মানে কি ক'ম আৰু, চাব পাৰে এনেকুৱা হৈ গৈছে, মানে কি ক'ম আৰু, দেখাতে বেলেগত কৈ বেলেগ। মোৰ চকুত গোটেই পৰি যায় আৰু পোহৰ পাৰে।
গাইছ চাব পাৰে কি এনেকুৱা চানটো আহিবাই আছো समझ खाना खाई के लगसे खाना ইয়াতে লাইন মানে লাইনৰ প্ৰব্লেম হ'ল সেইবাবে মানে অলপ বন্ধ হ'ল আৰু এতিয়া বহুত কুঁৱলী পৰি আছে মানে তো আহাৰ লাইনৰ প্ৰব্লেম হ'ল সেইকাৰণে আহিলোঁ তাৰ পৰা তো এতিয়া আমি আমাৰ টেণ্টত যাওঁ তাৰপিছত খানা দানা কি কৰিব লাগে কৰি সেনে ঘৰত যাই বাগাদি থাকোঁ আৰু ঠাণ্ডা বহুত পৰিছে মানে কুঁৱলীৰ কাৰণে একো দেখা নাপায় এইখিনি যি দূৰ বাকী মুখে দেখা নাপায় সেইটো আমাৰ টেণ্টটো তাৰ পৰা একো দেখাই নাপায় এতিয়া বাকী খাওয়া দাওয়া কি কৰোঁ আপোনালোকক দেখুৱাই গ'ল আমি খানা খাই ল'লোঁ এতিয়া আমাৰ মাহীহঁতে খাই আছে তো তেওঁলোকৰ পৰা জানো কি কেনেহেনকৈ কি খানা খাই আছে নানি খানা খাই আছে এই আমাৰ মাহী কেনে লাগছে খাই ভাল লাগছে কেনে লাগছে কি দি খালি ৰস পিঁয়াজো খাইছে এইলে মাছৰ ডিমা আৰু কি মা কেনে লাগছে খাই অঁ মা কেনে লাগছে ভালে লাগছে অঁ নানি কেনে লাগছে খাই ভাল লাগছে দে আৰু কেনে লাগছে খাই লাগছে গোটেই মাহাৰে ভাল লাগছে খাই তো বাকী মানে আজিৰ ভিডিঅ'টো এইখিনি আছিল মানে ময়ো খাই দিয়ে পূৰা মানে পেট ভৰ্তি হৈছে আৰু বিনা পইচাত খালোঁ 1 টকা দিব লাগে তোমাক দিয়ে ঘৰত থাকিলে পইচা দিব লাগলা হয় ইয়াতে মানে বিনা পইচাতে গৈছে তো যিয়ে নহওক আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব আৰু কমেণ্ট কৰি চেনেলটো শ্বেয়াৰ কৰি দিব আৰু যদি আৰু মই এটা লাষ্টত এটা কথা কওঁ নহয় বহুতে তাৰমানে বহুত নহয় 2জনমান মানে ছাবস্ক্ৰাইব কৰি মানে আনছাবস্ক্ৰাইব মানে এনেকুৱা নকৰিব না প্লিজ কাৰণ মানে এনেকুৱা কৰিলে মানে বিৰাট বেয়া লাগে প্ৰথম ছাবস্ক্ৰাইবটো পালে মনটো ভাল লাগি যায় কিন্তু যেতিয়া আৰু ছাবস্ক্ৰাইবটো কমি যায় তেতিয়া মানে মনটো মানে নাৰ্ভাছ হৈ যায় একেবাৰে মানে সেইকাৰণে কৈছোঁ কৰে যদি মনৰ পৰা কৰিব ছাবস্ক্ৰাইবটো আৰু নকৰে যদি নকৰিবই আৰু মানে এনেই দুখ নিদিব আপোনালোকে তো আজি ভিডিঅ'টো এইখিনি আছিল যোন চাই ভাল লাগিছে ছাবস্ক্ৰাইবটো কৰি লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব চেনেলটো তো থেংকছ ফৰ ৱাচিং